হেল্ল' গাইজ, ৱেলকাম টু মাই মিনি ব্লগ। তো আমি আজি গৈ আছোঁ বিশাল মাৰ্কেট। তো আহি পালোঁ এই বিশাল মাৰ্কেট আহিয়ে এইটো লৈ ল'লোঁ। তো মানে বহুত জৰুৰী হৈ আছিল, তো লৈ ল'লোঁ। তো এইটো লৈ আৰু আগবাঢ়িবলৈ ধৰিলোঁ। কিবা কিবি পাওঁ নেকি চাওঁ, কিবা ভাল লাগিলে ল'ম বুলি ভাবি আৰু ইফালে গ'লোঁ। তো ইফালে দেখিলোঁ ছানগ্লাছ, অলপ লেবেলটো দিলোঁ আৰু পিন্ধি। তো ইফালে চাওঁ বৰষুণ দি আছে পূৰা। তো আমি এনেই ঘূৰি ফুৰিছোঁ আৰু একো লোৱা নাই, তেনেকৈ ঘূৰি ফুৰিছোঁ। একো নাই, এনেই লেবেলটো দি মোবাইলটো হাতত লৈ ঘূৰি ফুৰিছোঁ আৰু এনেকৈ চাব পাৰে। তো আমি বাহিৰত আহিলোঁ, একো নল'লোঁ। বাহিৰত আহি কিবা খাবলৈ বুলি ওলাই আহিলোঁ আৰু ইফালে বৰষুণ পৰি আছে। বৰষুণত তিতি কিবা খাবলৈ বুলি আহিলোঁ। তো চাব পাৰে, এয়া আহি পালোঁ। তো আহিলোঁ খাবলৈ বুলি আমি ইয়াত। তো দাদাই বনাই আছে, অৰ্ডাৰো দি দিছোঁ। তো মই আমাৰ দাদাই ৰেডি কৰি আছে, তেতিয়াহ'লে মই অলপ বহি আছোঁ এনেই। এয়া আহি গ'ল আমাৰ ৰোল। তাৰপিছত আমি খালোঁ একেলগে চবেই। খাই বৈ আমি এইফালে আকৌ পানীপুৰি খাবলৈ আহিলোঁ। পানীপুৰি খাই চবেই আহি গ'লোঁ। আহি পাই দেখিছোঁ, ৱাও ইমান ধুনীয়া ছানছেট হৈ আছে, দেখিব পাৰে ইমান ধুনীয়া, ৱাও। তাৰপিছত আমাৰ এই কুকুৰটোৱে দেখি আমাক সেৱা কৰিবলৈ ধৰিছে, চাওকচোন। তো গাইজ, কেনেকুৱা লাগিলে ভিডিঅ'টো, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো বাই বাই।